হা মজা উলিয়াই দিছে চাউণ্ড মজা আহিছে তাকৰা ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ খবৰ খাতি কেনেকুৱা? আশা কৰোঁ ভালে আছে, মোৰো ভালে আছে। ত' আপোনালোকে ভাবিছে আজি মোৰ এনেকুৱা এংগেলটো কিয় আহিছে? এনেকুৱা এংগেলটো অহাৰ কাৰণটো হ'ল আজি মই নতুন কেমেৰা এটা ল'লোঁ আৰু লগৰটো ৰিয়েকশ্যন চাম আজি এনেকৈ কৰিছোঁ, কি ৰিয়েকশ্যন দিয়ে সি। ত' মোৰ আজি ৰেড ভিডিঅ'খন ওলাই লৈ যাম, তাৰ ঘৰলৈ গৈ আছোঁ। আজি ছানডে, আজি মোৰ ডিউটি নাই, সেইকাৰণে আজি ফ্ৰী আছোঁ। ত' সেইকাৰণে আজি যাম মই তাত। ত' গাড়ীয়ে পাৰিব পৰা নাই, তেলো নাই, তেলো কম আছে মোৰ। গৈ পাই বেছি দূৰো নহয় ইয়াৰ পৰা। সি ৰখি আছে মোক, এনেই চুলি কাটিব যায় আজি দেওবাৰ। আৰু মায়ে মোকো কৈছে চুলিখিনি কাটি আহ, বহুত লেতেৰা লাগি আছে। এইটোতো কাটিম বাৰু, কিমান টাইমো লাগে কাটিব লাগে, কাটি আৰু আহি যাম। আৰু গাইছ মই চাউণ্ড কোৱালিটি কেনেকুৱা আছে মইতো নাজানো, বাট আপোনালোকে ক'বচোন কেমেৰা কোৱালিটি আছে আৰু উইন বেছি আহিছে নেকি মই নাজানো বাৰু। ত' এতিয়া গৈ পোৱাৰ পিছত কি ৰখি আছে তাক সি মোক ক'লে কল কৰি, তই মোক কল কৰিবি, তোক মই ওলাই আহিম ষ্টাৰ্ট পালে। ত' মই আগতে কল কৰি দিম, মই তাক কলেই কৰা নাই বোলে কল চল নকৰাকৈ পাতি কৰি পাই যাম তাৰ পিছত স্পীডত যাওঁ এখন। তাৰ ৰিয়েকশ্যনটো চাই ভাল লাগিব, কেতিয়া ৰিয়েকশ্যন দিয়ে। আৰু এতিয়া তাৰ আৰু মোৰ স্কুলখনলৈ ইয়াতে হাই ছেকেণ্ডেৰীলৈকে পঢ়িছিলোঁ মই, তেনেকৈ দেখিছে চাগে। সেইখিনিকে হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছে। তাৰপিছত ইয়াৰ পৰা বেলেগ কি লগাইছে, কি কৰিছে ভাবি আছে। আমাৰ এইখন জেগাত মানে বেছি এনেকৈ নকৰে ন, ত' সেইকাৰণে মানুহবিলাকে ঘূৰি ঘূৰি চাই আছে কৰিছোঁ মই মানে। বাইকত যোনবিলাক আহিছোঁ সেইটো কেমেৰা লৈ তেওঁলোকে চাওঁ আৰু ৰিয়েকশ্যনটো দেখাব পাৰে। তোমালোকে অকণমান যদি কেপচাৰ কৰি দিয়া পাছত চাগে ভিডিঅ' চাগে, কিন্তু এতিয়া চাবলৈ ৰখি থাকিব মানে আগৰ ৰখি থকা মানুহবিলাক কেনেকৈ চাই থাকে। আজি ফাৰ্ষ্ট টাইম এনেকৈ কৰিছোঁ, কিন্তু মই বহুত এক্সাইটেড কাৰণ কি আজি মই এনেই কেমেৰা এনেকৈ নতুন লৈ লগাই চাই গ্ৰুপৰ নিচিনা মই মানে মানুহক ইউটিউবত চাই থাকোঁ ন, বেছিকৈ মই ইউটিউবত চাই থাকোঁ চবেই বাইক টাইক লৈ পেলাই কেনেকৈ কৰে, ৰাইডত যায় হেৰি কৰে আৰু ব্লগ কেনেকৈ কৰে কেমেৰা লগাই কেনেকৈ কি। মই আগতে মোবাইল এনেকৈ হাতেৰে এটা হাতেৰে ধৰি পেলাই আৰু মই এনেকৈ কৰোঁ। এতিয়া ভাবিছোঁ কৈছোঁ লগাইছে বাৰু মই মানে বহুত মানে বহুত মানে বুজাব নোৱাৰোঁ আপোনালোকক কিমান মই এনেকৈ কৰিছোঁ। আৰু ফাৰ্ষ্ট টাইম তাৰ ঘৰ পামেই আৰু এই টাৰ্ণিংটো পাৰ কৰিলে আৰু সুবিধা পাৰ কৰিলে পাৰ হৈ যাম। আজি মই হাবাই খালি এইটো কেমেৰা এটা ভাল দুটা আছে, আল্ট্ৰা ৱাইড আৰু হৰাইজেন মূৰত মানে অকণমান নিহিলে মানে ষ্টেবল, পুৰা ষ্টেবল দেখিছা, পুৰা ষ্টেবল আছে, নিহিলে 1 ইঞ্চি নিহিলে মানে তেনেকৈ ষ্টেবল যোনটো হ'ব লাগে ন, একদম পুৰা ষ্টেবল আৰু কেমেৰা পুৰা ষ্টেবল, সেইটো ভাল লাগিছে। আৰু কোনটো এইটো মোৰ কেমেৰাটোৰ নামেই কোৱা নাই তোমালোকক, DJI Action 2 কেমেৰা। ত' তোমালোকে টেষ্ট কৰি চালেও ফ্লিপকাৰ্টত তোমালোকে পাই যাবা, নহ'লে মই ডিছক্ৰিপশ্যনত দিম, তোমালোকে ডাইৰেক্ট ক্লিক কৰিবা পাই যাবা কেমেৰা গৈ পেলাই আৰু লৈ ল'ব পাৰিবা। কিন্তু কোৱালিটি চাউণ্ড কেনেকুৱা আহে কোৱালিটি ন, তোমালোকে ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে কেমেৰাটো গৈ চাবা এবাৰ, অকণমান ডাঙৰ বতাহ উইং কেনেকুৱা গাত লাগিছে ন, ঠাণ্ডা লাগিছে। ৰাতি হ'লে বেছি ঠাণ্ডা পায় ন, গৰম দিন আহিলে আৰু। কি খবৰ? কি ক'ত? ক'তি হিৰো খবৰ কেনেকুৱা? অঞ্চল থাকিলেই হ'ল আৰু হা ধৰিছ ভাল।
আজি টাইম পাইছোঁ মই অঁ কুকুৰটো ক'পা নিলো ধুনীয়া লাগিছে হা ভাল লাগিছে বা কেতিয়া আহিলা আছা অঁ বৌ ওলাই যাম তেতিয়াহ'লে মোৰ চলি কিনে কাটিব লাগে মায়ে কৈ আছে কাটি ল'ম নেকি মই কাটোন ভাবিছোঁ ভাবি আছোঁ অঁ আজি ডিউটি মানে মোৰ অফ আছে মানে চানডে থাকে অফ থাকে যে পুলিচে নধৰে তোক ব্লগিং নকৰিলে হ'ব হা নাই নোৱাৰিছোঁ আৰু আমাৰ হিৰ' এতিয়া আমাৰ বেক চুপাৰ বাইকখন উলিয়াব চ' এইবোৰ উলিয়াই তাৰ চুপাৰ বাইকখন আৰু লগতে মোৰখন বেক কৰোঁ निकाल दिया तुम आ जाओ यो ओह ये हीरो কোনফালে যাবি ক নাইৰা নাইৰা যাম বাৰু আৰু এটাক লৈ যাওঁ অঁ কাক দীপন হ'ল ব'ল অঁ তাকতো পোৱাই নাই ন ব'ল ব'ল ফোন কৰি দিম অঁ বা জোতা দুটা পিন্ধি লৈছে পোৱাই মোকো সুধিলে গৌৰী পিন্ধান মানে পটকছে হৈ যায় না আমি গৌৰী পিন্ধান তো গাড়ী চুইচ কৰিছোঁ এতিয়া দুটাৰে মোৰ গাড়ীখন নি চলাইছে ব'ল 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 আজি মই আৰু এখনখন চলাওঁ বহুত দিনৰ পিছত ইয়াত মোৰ ভৰি চৰি কেনেকুৱা লণ্ডনত গৈছে নহয় মই বুজি পোৱা নাই আমাৰ ইয়াতে কমিউনিটি গৈ আছে মোৰ আইনখন অ' নিৰ সুধি অকণ মোৰ অকণ ওখ এনেকৈ ক'লা ন বেছি ডাউন হ'ব লাগিছে ন অকণো সেইবিলাকে লাগিছে ঐ ৰিপন ক'ত তই নিনিয়ে তাক হা 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 অঁ অঁ চৰ্টকাটে যাবি সেইফালে চৰ্টকাটে যাবি অঁ ঠিক আছে বাৰু বল 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 beauty. Hey. কি খবৰ ব্ৰ ইমান দিনৰ পিছত নলি নেকি এইটো অঁ কি হয় একচন কি গাইজৰ ৰিয়েকশ্যন চা দেখি পেলাই ইয়াৰ ৰিয়েকশ্যনটো বেলেগে কুকুৰ এইবিলাক ইনক্লুড নহ'ব কি এইবিলাক ইনক্লুড নহ'ব ভিডিঅ'টো কিবা কৰিবি আনে খবৰ খাতি চব ঠিক আছে ঘৰৰ প্ৰব্লেম মজা ঠিক আছে ন এই বহুত দিনৰ পিছত লগৰ আৰু কেইটা লাগিছিল ন কেইটা ভিডিঅ'টো অন কৰা আছে ন ভিডিঅ' অন নাই মোৰ অনে আছে এই মিছা কথা এই ভিডিঅ' অনে নাই মোৰ ক'ত ভিডিঅ' চাওঁ চাওঁ পাব নালাগে গাইছ চলাই মজা লাগিলে বিউটি ইয়াৰ হয় ইয়াৰ মাইকীটো এইখন হয় বাৰু মোৰ মাইকীটো সেইখনে সেইখনেই আৰু চিচিটোৰ ওপৰত কথা ন নে কি কওঁ
মাইলেজ দুখনৰে তোৰখন কিমান দিয়ে মাইলেজ 45 মান দিয়ে 45 ন মোৰখনো মানে 47 48 এনেকুৱা চামথিং ওচৰ পাজৰ 200 হ'লেনো কি হ'ল এইখনতো বহুত পাৱাৰ আছে ভাই এইখনতো মাইনা এইখনতো ধুনু কি নাম দিম তই ইয়াৰ নাম চাম ইয়াৰ নামটো অঁ ইয়াৰ নামটো মই নাখাই ঠিক আছে হা হা আৰু এখন মানে সেইখন নল'লোঁ এইখনতো মোৰ মায়ে চইচ কৰিলে ন মই বেলেগ ল'ম ন কেনেকৈ লৈছে একাকে লৈছে সি হা মানে খাতাৰনাক লাগে মাৰ মাৰ এ মজা এই পৰিবি উলি গৈ খাৱত পৰিবি গৈ ন বেছি হেৰি দিব নালাগে নালাগে ব'ল আমি যাওঁ নেকি কি মই ভাবিছোঁ ন পিছত বেগ তেলটো উলিয়াই দিম চবেই মোৰ কেমেৰাটোকে যায় আছে কি হৈছে মানে এইটো এই মোৰ ভাত কাপ এই আগত কি আছে আগত সিফালে সেইফালে পাক এটা মাৰি আহোঁ বৌ এই তেল ভাব তোৰতো মাৰিলে দিব মোৰটো ক'ত আছে তেলটো মোৰ গাড়ী দিয়ে লৈ আনিম মানুহবিলাকে মোকে চাইছে ৰিয়েকশ্যন দি আছে ভাই তোমালোকে দেখিছা নহয় তো মোৰ কেমেৰাটোকে চাই তো মোৰ কেমেৰাটোকে চাই থাকে কেমেৰাটোকে চাই থাকে নাজানো কি হ'ব কি নাই মোৰ কৰিয়ে যাব ক'তনো উঠি যাব এইফালে নাযায় কাট কৰিবি কাট অ'কে হা PM এটা লাগে RPM এটা লাগে এতিয়া ছাপ্লাইৰ সৈতে লগৰটো দোকান চলিছে নতুন তো তোমালোককো দেখাম যদি কোনোবা যদি তেজপুৰৰ আছা আহিব পাৰে এইকণতে প্ৰাইচ চাইজ কিমান সুধিম এতিয়া তাক এতিয়া পুৰা এনজয় কৰি যায় মানে মানে ভাল লাগিছে আজি চানডে ন জেগাটো চাই দিলে কোন হাঁহি কিবা হ'ল ইমান হাঁহি আছ যে কিয় পাই লৈ কিনে ডাইৰেক্ট গাতে গাতে সোমাই দিব অকণমান হ'লে মোলৈ যাবই অকণমান হ'লে মোলৈ যাবই এই নোপোৱাকৈ নাথাকে এতিয়া যাব এতিয়া যাব Đấy, tôi ở đây tôi là gì là cô এখানে আগতে বহুত আহিছোঁ তোমালোকে ইফালে বহুত আহিছে এই টকা কি হৈছে একা বেকা লাগিব বাইকখনৰ লগত কেমেৰাৰ লগত মানুহ গোটেই মোক ৰিয়েকশ্যনো বেলেগ কৰি এইফালে বেছিভাগ মানুহ মানে নেপালী আছে কিন্তু অসমীয়া বহুত কম নেপালীয়ে বেছিভাগ নেপালী বেলেগ মানুহ নাই নেপালী
একেটাতে ডাঙৰলৈ কথা পাতি আহিছোঁ লগতে কথা পাতি আহিছোঁ আৰু বেলেগ কি আছে বেলেগ একোৱেই নাই নেপালী এই কোনতে আছে আগতে আছিল তাৰ এইটো চিধা চিধি এই মই দেখাই নাই তো এইটো মোৰ লগৰ দোকান হে ভাই কি খবৰ ধনী মানুহ চ' গাইছ মোৰ পুৰণা লগৰ হয় চ' দোকান চোৱা চ' জেগাটো কি আছিলে ভালকৈ ইউনিভাৰ্চিটি ৰোড চ' তোমালোকে কম প্ৰাইচ কৰি দিব মোৰ ডাইৰেক্ট আহিবা চ' অঁ হয় হয় নীলা চা সেইটো মোৰ লগৰ হয় তইতো পাইছ ইয়াক ন পাইছ নাই পাইছোঁ নেকি ইয়াকতো পাইছ হয় চেনেলত সোমালে বেয়া নাপাওঁ ন মই অঁ কি নতুন চাই কি আহিছে এইকেইটাই হয় নতুন ফিলহাল চ' এইকেইটা আছে চাই ল'ব চাই ল'ব পাৰোঁ চাই ল'ব পাৰোঁ ছেকেণ্ড হেণ্ড পিন্ধি আছোঁ ইমান অকাত থাকিলে নতুন ল'লোঁ হয় কাট কৰিবা কাট পিছে নতুন মাল দেখাব পাৰিবি নতুন মাল চ' চবৰ কাৰণে জাৰ্চি আছে কোনটো Short আছে, চ' দেখা pant আছে, প্ৰাইচ চ' অকণ মিলাইছে তোৰ 350 জাৰ্চি আছে কোনটো ষ্টাৰ এইকেইটা 350 এইকেইটা 350 অঁ আৰু পেণ্ট আছে 750 আৰু আছে আৰুতো আহিব তোৰ ন কালি পৰহি আহিব তোৰ অৰ্ডাৰ দিলে কেইদিনত আহে মোৰ পেজত অৰ্ডাৰ দিলে তোৰ ন 3 দিন 4 দিনত পাই যাব চাই ন পেজটোৰ নামটো পেজৰ নাম এয়াৰ ইনষ্টাগ্ৰামত গৈ এয়াৰ কালেকশ্যন মাৰিলে চ' মই তোমালোকক দি দিম ডিছক্ৰিপশ্যনত দি দিম তোমালোকে চাই ল'বা ভাল লাগিছে ন চ' আৰু এইবিলাক কালেকশ্যনত তোমালোকে যেনেকুৱা কালেকশ্যন লগা ইয়াক ক'লেই হ'ল মই ইনষ্টাগ্ৰাম দি দিম চ' মেছেজ কৰিবা DM কৰিবা চ' তোমালোকে ছেকেণ্ডত পাই যাবা অৰ্ডাৰটো লগে লগে দি হৈ যায় ন তোক পোৱাৰ লগে লগে অঁ দেন পাই যাবা আৰু অফাৰ চফাৰ মোকতো দিবি নাই আহিলে আছে অফাৰ আছে হা গুষ্ট মোৰ কাৰণে কি তোৰ কাৰণে কি আৰু 1000ৰ মাল 600 মানত দিব পাৰিম তোৰ হয় নেকি কি আছে কি এনেকুৱা কি আছে কম মোক কম এইটো 750 আছে ল'বি যদি 550 দিলে ল'ব পাৰিবি কিমান 550 আৰু তো কমাই নাজানো পেণ্ট 750 হয় বেলেগৰ কাৰণে মোৰ কাৰণে 500 লৈ যা আৰু ভালেই লাগিছে ত' আহিম গৈছিলোঁ তো আহি গ'লোৱে নেকি ন তোৰ কিন্তু গানা লাগি আছে যে এই মোৰ হালত নাই বে আজি চানডে যেনে তেনে ওলাই আহিছোঁ ন টাইমেই নাপাওঁ সেইকাৰণে তোক মই কৈছিলোঁ আহিম ফটককৈ আহি গ'লোঁ মোক গৈ পেলাই এতিয়া ফটককৈ ঘৰৰ পৰা গৈ পেলাই বেলেগ কামত চ' এইখিনি কাটিছোঁ গাইছ নেক্সট বাৰৰ কাৰণে লগ পাম আৰু নেক্সট চানডে ফ্ৰী থাকিলে কবি অকল চানডে কবি ফ্ৰী থাকিলে দেন মই তোক অকণ ওলাই যাব পাৰিম মোৰ লগতে নে আৰু ক্লাছৰ কথা মনত পৰে ক্লাছ দিনকেইটা পুৰণা দিনকেইটা ত' গানটো এনেকুৱা লাগে যে ফিল আহি গৈছে একদম পুৰণা দিনকেইটা আৰু ন আমিনো কি ক'ম আৰু চলি আছোঁ আৰু আপোনালোকে অকণ ট্ৰাই কৰিব মোৰ যদি লাগে নহ'লে মোক DM কৰিব মই যোগাযোগ কৰি ল'ম চ' আপোনালোকে যি লাগে বাছ ক'লেই হ'ল ন লগে লগে লাইন গ'ল নেকি ঠিক চালা লাইনে গুচি গ'ল আমিও যাওঁ এতিয়া দেৰি হৈছে আৰু কি ক'বা আৰু ভাল লাগি গৈছে আহি পেলাই আজি নে কিবা লাষ্ট ৱৰ্ড ছেভ ৰাইট ব'লা মই এতিয়া ঘৰলৈ যাওঁ চ' মা ফোন কৰি আছে নহ'লে আজি বাঁহ হৈ যাব ন কি কোৱা ব'লা স্পীকাৰ লগাইছে নেকি ভিতৰত নাই হ'ল মোৰ কথা নাই ভিডিঅ'টো মোক পঠাই দিবি তোৰ ভিডিঅ' লাগিব মই এতিয়া যে বনাইছিলোঁ একটা ভিডিঅ' অঁ চিয়'ৰ দি দিম মই এতিয়া দিলে আকৌ ৰাতিয়ে পাৰিম হা এতিয়া নোৱাৰিম এতিয়া মই আকৌ টাউন যাম চ' সেইকাৰণে চ' বাই এইটো কি আৰু এইবাৰ লাইট বল
বল নে আৰু দে আৰপিএম দে উলিয়াই দিছে সেইটো উলিয়াই দিছে চাউণ্ড মজা আহিছে তাকৰা আৰু স্কুটিখন হা বেছি দিন নাই আৰু একো নাই যাব দে একো নাই যাব দে পইচা ফেকি দিম গ'লে বাইক আহি যাব ন ঠিকেই কণ্ডিশ্যনত আছে হয়তো। আৰু 2-3টা স্কুটি আছে চাবি এই আমাৰ তাত পৰিব লাগিছিলে চামিৰা ভাগি খতম কৰি খতম নাই আৰু বেয়া। আমি যাওঁ আমি ওলাই দিওঁ না এতিয়া এতিয়া ঘৰ পাবি ঐ এইফালে আমি চটকালৈ যাম এইফালে যে তন্দৰ খালি একপাক ঘূৰিবই লাগিব মানচি সেইফালেই যাবি চাপ্লাই নে ইফালে গৈ পেলাই সেই আৰে এতিয়া মোৰ দোকানত 10 টকা বাকী আছে লাগে কাট ইয়াত আহি গ'ল কিয় কেমেৰামেন শ্বুটিং হৈ আছে কেমেৰামেন শ্বুটিং ল'ৰা শ্বুটিং শ্বুট কৰি আছে মোক পুৰা আজি পাৰিছ মাৰ কেনেকুৱা হৈছে আশা কৰিলোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা আৰু মই এতিয়া যাওঁ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু ভাল লাগিলে ছাবস্ক্ৰাইবটো মাৰি দিবা আৰু ভালকৈ দিয়া নেক্সট ব্লগত লগ পাম